নমস্কাৰ মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো জ্ঞান জ্যোতিৰ 60 দিনীয়া পাঠ্যক্ৰমৰ অন্য এক নতুন আৰু বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ বন্ধুসকল লৈ আহিছো আজি আপোনালোকৰ মাজলৈ অতিকে গুৰুত্বপূৰ্ণ কেইটামান কোৱেশ্চন আৰু আজি মই লোৱা আটাইকেইটা কোৱেশ্চনে হৈছে কমিশনৰ ওপৰত বেছ কৰি কিনে আৰু আমি সকলোৱে জানো যে কমিশন এটা অতিকে গুৰুত্বপূৰ্ণ পাৰ্ট ম্যাথমেটিক্সৰ হয় নে নহয় কাৰণ কমিশনৰ ওপৰত আপোনালোকক কোৱেশ্চন এটা নহয় এটা দিয়ে গতিকে আজিৰ পৰা আপোনালোকৰ কমিশনৰ যিকোনো কোৱেশ্চনে পৰীক্ষাত দেখা মাত্ৰকে কৰিব পাৰিব তাকো সহজ পদ্ধতিৰে ঠিক আছে মই আজি আপোনালোকক এই ভিডিঅ'টোত পুংখানুপুংখভাৱে বুজাই দিম মই যোৱাকালি আপোনালোকক ফুল কনসেপ্ট বুজাই দিছো নিশ্চয় আশা কৰো আপোনালোকে সকলোৱে যোৱাকালিৰ ভিডিঅ'টো চাইছে আৰু কমিশনৰ ওপৰত এটা ভাল নলেজ নিশ্চয়কৈ পাইছে হয়নে গতিকে ভিডিঅ'টো সঁচাকে বহুত মজাদাৰ হ'বলৈ গৈ আছে যদি ভিডিঅ'টো লাইক কৰা নাই তেতিয়াহলে সকলোৱে ভিডিঅ'টো লাইক কৰক কিয়নো মই আপোনালোকলৈ সদায় ইমান টাগৰা কনসেপ্ট লৈ আহিছো ইমান মজাদাৰ ভিডিঅ' লৈ আহিছো হয়নে নহয় গতিকে আপোনালোকে কেৱল ভিডিঅ'সমূহ লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজলৈ ভিডিঅ'খিনি শ্বেয়াৰ কৰক আৰু আপোনালোকে সকলোৱে লাইক শ্বেয়াৰৰ উপৰিও ভিডিঅ'খিনি নোটছ কৰক মানে যিখিনি মই কৈছো আটাইখিনি কথা নোটছ কৰক তেতিয়া নিশ্চয়কৈ বহুত বেছি আপোনালোকৰ লাভ হ'ব গতিকে বহুত বিশেষ কথা নকও আগবাঢ়িছো কোৱেশ্চন কেইটাৰ মাজলৈ আজি কিমান নম্বৰ ক্লাছ আমাৰ 34 নম্বৰ ক্লাছ আৰু এই 34 নম্বৰ ক্লাছটো পাৰ্সেন্টেজৰ ওপৰত বেছ কৰি লোৱা হৈছে আৰু আজিৰ পৰা পাৰ্সেন্টেজ আমি শেষ কৰিলো অৰ্থাৎ 14টা পাৰ্ট আমাৰ কেৱল পাৰ্সেন্টেজৰ ওপৰত শেষ গল গোটেইকেইটা পাৰ্টে পাৰ্সেন্টেজৰ বহুত ভ্যালুএবল হয় আৰু যদিহে আপোনালোকে কোনোবাই এই 14টা পাৰ্ট ক্লিয়াৰ কৰিব পাৰে তেতিয়াহলে মই কথা দিছো গোটেই জীৱন পাৰ্সেন্টেজৰ মেথছ পাৰিব ঠিক আছে চাওক আজিৰ প্ৰথম প্ৰশ্ন মানে কি হ'ব 46 নম্বৰ প্ৰশ্ন 46 যে a salesman takes 18.18% commission on total sale if the total sale rests 82500 find the commission he will got okay যে কি কৈছে কোৱেশ্চনটো অসমীয়াত চাই লওক যে এজন বিক্ৰেতাক মুঠ বিক্ৰীৰ 18.18% কমিশন দিয়া হয় কিমান দিয়া হয় এজন বিক্ৰেতাক তেও যিমান বিক্ৰী কৰে তাৰে 18.18% কি দিয়া হয় কমিশন দিয়া হয় যদি তেওঁৰ মুঠ বিক্ৰী 82500 টকা তেন্তে কমিশন কিমান পাব ঠিক আছে যোৱাকালি মই বুজাই দিছিল এনেকা ধৰণৰ কোৱেশ্চন বিলাক কেনেকৈ কৰিব লাগে এতিয়া চাওক 18.18 মানে কি তাৰ মানে আমি জানো 11 ভাগৰ 2 হয় না নহয় এতিয়া যে আমি 11 ভাগৰ 2 টো বনালো ইয়াৰ 11 টো কি বুজায় হৰৰ মানে কিবা কলো বাৰু ভগ্নাংশৰ যেটো হৰটো সদায় মুঠ ৰাখিটোক বুজায় এতিয়া মুঠ কিমান বিক্ৰী হৈছে 82500 মানে এই 11 অনুপাতত কি হ'ব 82500 তেতিয়া 1 অনুপাতত কিমান হ'ব উলিয়াই দিয়ক আপোনালোকে ফটাফট নিশ্চয় সকলোৱে পাৰিব হয় নে নহয় কিমান হ'ব চাওক এতিয়া এটো যদি চাই 11 7 গুণ 77 7 বাদ দিয়ক কিমান বাকি ৰব ইয়াতে যদি 7 হয় 82 তেতিয়া কিমান ৰব 77 5 ৰব সেকেন্ডতো 5 আছে মানে পিছত 5 আছে গটিকে 5 5 গুণ 55 11 5 গুণ কিমান হ'ব 55 শূন্য দুটা আছে শূন্য দুটা লগাই দিলো মানে কি 11 ৰেশিও বৰাবৰ কিমান হ'ব 82500 তেতিয়া 1 ৰেশিও বৰাবৰ কিমান পালো আমি 7500 গটিকে বোনাস কিমান পাব মানুহজনে 2 ৰেশিও হয়নে নহয় বোনাস কিমান পাব ওপৰত যেটো আছে এই 2টো কি তোৰ বোনাসটো হয়নে নহয় গটিকে 1 ৰেশিও বৰাবৰ যদি 7500 হয় তেতিয়া হলে 2 ৰেশিও বৰাবৰ কিমান হ'ব 15000 নহব বুজি পাইছে নে সকলোৱে পাইছে নে পোৱা নাই নিশ্চয় আশা কৰো সকলোৱে বুজি পাইছে হয়নে নহয় মানে যেতিয়া কোনো এটা বস্তুত 18.18% কমিশন দিয়া হয় আৰু যদি সেই মানুহজনে 82500 টকাৰ বস্তু বিক্ৰী কৰে তেতিয়া হলে তেও কমিশন কিমান পাব 15000 টকা কমিশন পাব ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো কিন্তু গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় গটিকে নেক্সট কোৱেশ্চনটো সকলোৱে চাওক কি দিছে যে a salesman take 33.33% commission on total sale if the total sale rests 16665 then how much deposit to owner on his sale question to অকনমান গন্ডগোল কৰি দি দিছে কিন্তু বিশেষ একো কৰা নাই জাস্ট আমাক খুদিছে যে যদি এজন বিক্ৰেতাৰ কমিশন 33.33% আৰু তেও 16665 টকাৰ বস্তু বিক্ৰী কৰে তেন্তে তেও মালিকক কিমান টকা দিব লাগিব মানে মালিকক কিমান টকা ঘূৰাই দিব লাগিব ধৰি লওক যে এজন কি আছে এই যে লটাৰীৰ টিকেট বিক্ৰী কৰা মানুহ আছে লটাৰীৰ টিকেট হয় না নহয় কিবা কিবি আছে লটাৰীৰ টিকেটটো এই লটাৰীৰ টিকেট বিক্ৰী কৰা মানুহজনে কি কৰিছে তেও মালিক এটাৰ পৰা কিছুমান টিকট আনিছে আৰু তেওঁৰ কমিশন কিমান পাব
তেওঁৰ কমিশন হৈছে 33.33%। এতিয়া এই মানুহজনে যিজনে মানে বেচিব আনিছিলে এই মানুহজনে কি কৰিছে তেওঁ কিমান টকাৰ টিকট বিক্ৰী কৰিছে 16,665 টকাৰ টিকট বিক্ৰী কৰিছে। এতিয়া তেওঁ কি কৰিছে তেওঁতো নিজাকে কমিশন এটা পাবই টিকেট বেচিছে হয়নে নহয়। তেওঁ যদি নিজৰ কমিশনটো হাতত ৰাখে তেতিয়াহলে মালিকক তেওঁ কিমান ঘূৰাই দিব লাগিব আমাক সেইটো সুধিছে। ওকে, প্ৰথম অৱস্থাত চাই লওক যে তেওঁৰ কমিশন কিমান হ'ব। ঠিক আছে, 33.33 মানে কি আছিলে যে 3/1 মানে 3টো কি বুজায় 3টোই বুজাব মুঠ পৰিমাণটো আৰু 1টো এতিয়া কি বুজাব কমিশনটো বুজাব যেটো কমিশন পাইছে মানে 3টা টিকট বেচিলে এটা টিকট ফ্ৰী পায় তেনেকুৱা ধৰণৰ কমিশন মানে। ঠিক আছে, কমিশনটো কেনেকুৱা যদি 3টা টিকেট বেচি দিয়ে তেতিয়াহলে এটা ফ্ৰী পায় মানে কমিশন পায় আৰু দুটাটোৰ দামে কিহক দিব লাগে মালিকক দিব লাগে। এতিয়া এই 3 বৰাবৰ যদি 16,665 হয় তেতিয়া 1 বৰাবৰ কিমান হ'ব আমি চাব লাগে। ঠিক আছে, 3 বৰাবৰ কিমান যদি 16,665 তেতিয়াহলে কিমান হ'ব চাওক 3 5 গুণ 15 1 রল 16 হল 3 5 গুণ 15 1 রল 16 হল 3 5 গুণ 15 1 রল 15 হল 3 5 গুণ 15 মানে এটা মানে অনুপাতত আমি কিমান পালো 5,555 টকা পালো। মানে চাওক ধুনিয়াকে কৈ আছো যে যেতিয়া হে মানুহজনে 16,665 টকাৰ টিকট বিক্ৰী কৰে তেতিয়া তেওঁৰ ইনকাম কিমান 5,555 টকা। এতিয়া এই ইনকামটো যদি তেওঁ নিজৰ হাতত ৰাখে হয়নে নহয় এই ইনকামটো যদি তেওঁ নিজৰ হাতত ৰাখে তেতিয়াহলে মালিকক কিমান দিব লাগিব এইটো বিয়োগ কৰি দিয়ক 5 ৰ 5 গলে 0 6 ৰ 5 গলে 1 6 ৰ 5 গলে 1 6 ৰ 5 গলে 1 মানে 11,110 টকা কি কৰিব লাগিব মালিকক তেওঁ ঘূৰাই দিব লাগিব। গতিকে এইটো শুদ্ধ উত্তৰ কি হ'ব 11,110 টকা কিয় মালিকক দিব লাগিব। আচ্ছা নেক্সট কোৱেশ্চনটো কি দিছে চাওক যে এ সেলম্যান টেক 5% কমিশন অন হিজ সেল হি ডিডাক্ট হিজ কমিশন এন্ড ডিপোজিট ৰেষ্ট 95,000 ফাইন দা টোটেল সেল মানে কি কৈছে কোনো এজন বিক্ৰেতাৰ কমিশন কিমান 5% কোনো এক বস্তু বিক্ৰী কৰি তেওঁ নিজৰ কমিশন ৰাখি মালিকক ঘূৰাই দিলে 95,000 টকা তেতিয়া তেওঁৰ মুঠ বিক্ৰী কিমান আছিল। কোৱেশ্চনটো ইবাৰ অকনমান উল্টা কৰি দিছে বেলেগ একো নাই যে কোৱেশ্চন সদায় সহজে দিব এনেকুৱা ধৰণৰ কোৱেশ্চন দিব কিন্তু দিমাগটো খাব পাৰে আপোনালোকৰ মানে কি কয় এটো হিন্দীত যি কয় ভেজা খাৰাপ কৰি দিয়া হয়নে নহয় এনেকুৱা কৰিব পাৰে। গতিকে দিমাগটো কন্ট্ৰলত ৰাখিব একো নাই। কি কৈছে যে বিক্ৰেতাজনৰ কমিশন কিমান কমিশন হৈছে 5% তাৰ মানে কিমান 5% মানে কি আছিল জানে আপোনালোকে 5% মানে কি আছিল মনত পেলক 5% মানে কি আছিল মনত আছে নে নাই আপোনালোকৰ মই বহুত দিন কৈ আছো যে 10% মানে যদি 10/1 হয় 5% মানে কি হ'ব আধা মানে কি 20/1 এনেকুৱা প্ৰসেস শিকাইছিল আপোনালোকক। মানে চাওক যেতিয়া 20টা বস্তু বেচিব তেতিয়া কমিশন কিমান দিব এটা কমিশন দিব বাস ইমানখিনিয়ে বেলেগ একো নাই। ঠিক আছে যে যেতিয়া 20টা বস্তু বেচিব তেতিয়া কি কৰিব এটা ফ্ৰী দিব। এতিয়া কি কৰিছে এতিয়া 20টা বস্তু বেচিলে এটা ফ্ৰী দিব গতিকে 20টা বস্তু বেচিলে মালিকক কিমান ঘূৰাই দিব লাগিব কিমানটা বস্তুৰ পইচা দিব লাগিব 19টা বস্তুৰ পইচা দিব লাগিব এটা দুটো ফ্ৰীয়ে পাব হয়নে নহয়। এতিয়া আমাক কৈছে যে মালিকক ঘূৰাই দিলে কিমান 95,000 টকা মালিকক কিমান ঘূৰাই দিছে 95,000 টকা ঘূৰাই দিছে মানে কি এইটো ঘূৰাই দিছে 19 বৰাবৰ কিমান হ'ব এতিয়া 95,000 টকা। গতিকে 19 বৰাবৰ যদি 95,000 টকা হয় 20 বৰাবৰ কিমান হ'ব ঠিক আছে যে 19 বৰাবৰ যদিহে 95 টকা হয় তেন্তে 20 বৰাবৰ কিমান হ'ব ফটাফট কৰক কি কৰক প্ৰথমতে 19 এৰে 95,000 হৰণ কৰি দিয়ক তাৰ পিছত 20 টো নিজে ওলাই যাব কাৰণ 1 পাই যাম আমি 1 পাই গলে 20 পাই গলো হয়নে নহয় চাওক মই কৰি দিছো বাৰু 19 5 গুণ কিমান যে 19 5 গুণ আমি সকলোৱে জানো কিমান 95 19 5 গুণ গতিকে 3টা শূন্য আছে লগাই দিয়ক 3টা শূন্য মানে কি 19 বৰাবৰ যদি 95,000 হয় তেতিয়াহলে 1 বৰাবৰ কিমান 5,000 আমাক কি লাগে মুঠ পৰিমাণ কোনি বুজে সদায় হৰটোই বুজাই থাকে 20 হয়নে নহয় যদি 1 অনুপাতত যদি আমি 1 ৰেশিওত যদি 5,000 পাও 20 মানে কিমান হ'ব 20 5 গুণ কিমান 100 হয়নে নহয় 1 লাখ। আচ্ছা ওকে কিমান পালো আমি মুঠ বিক্ৰী তেওঁৰ কিমান হৈছিলে 1 লাখ টকা হৈছিলে 1 লাখ টকা বিক্ৰী হোৱাতে তেওঁ মালিকক কিমান ঘূৰাই দিব লগা হৈছে
৯৫,০০০ টকা ঘূৰাই দিব লগা হৈছিলে কিয়নো তেওঁৰ 5% কি আছিলে কমিশন আছিলে ঠিক আছে পুরা কনসেপ্টটো ক্লিয়ার হৈ গৈছে চাওক নেক্সট কোৱেশ্চনটো চাওক কি দিছে চাওক এ সেলম্যান টেক 10% কমিশন অন হিজ টোটাল সেল এন্ড টেক 2% ইনসেন্টিভ এইবাৰহে লাগিছিল এথাটো ইনসেন্টিভ দি দিছে মালিকে অন এবভ 10k মানে কি কৈছে ১০,০০০ টকাৰ 10k মানে ১০,০০০ ঠিক আছে ১০,০০০ টকাত কৈ যদি বেছিকে বস্তু বেছে তেতিয়া হলে 2% কি দিব তেও ইনসেন্টিভ দিব বোনাস দিব ঠিক আছে এতিয়া চাওক যদি ইফ হি সেল ৰেস 16000 মানে 16k ফাইন্ড দা টোটাল সেল ওকে কি কৈছে ফাইন্ড দা টোটাল সেল হ'ব নালাগিছিল সাগে কাৰণ ইফ হি সেল বুলি দিয়ে দিছে এতে ফাইন্ড দা কি হ'ব এতে টোটাল কমিশন ফাইন্ড দা টোটাল কমিশন ঠিক আছে কোৱেশ্চনটো এনেকৈ বনাই দিব এতিয়া চাওক যে এজন বিক্ৰেতাৰ কমিশন 10% আমি গম পাইছো কিন্তু যদি তেও ১০,০০০ তকৈ অধিক বিক্ৰী কৰে 2% বোনাস পায় বোনাস দিয়া হয় 2% আৰু যদি তেওঁৰ মুঠ বিক্ৰী 16k মানে ১৬,০০০ হয় তেন্তে তেওঁৰ কমিশন কিমান হ'ব এতিয়া চাওক যে প্ৰথম কথা কিমানতকৈ বেছি বেছিলে তেওঁ কমিশন দিব বোলে 10k তকৈ বেছি বেছিব লাগিব এতিয়া 16k বেছিছে বেছিব লাগিছিল তেওঁ 10k বেছিলে কিমান 16k মানে কি 6k ৬,০০০ টকা তেওঁ বেছিকে বেছিছে এতিয়া চাওক এই যে ৬,০০০ টকা বস্তু বেছিকে বেছিছে ৬,০০০ টকাটোত কি আছে কমিশন আছে কি আছে বোনাস কমিশন আছে বলে কিমান 2% কি আছে 2% বোনাস আছে গটিকে 2% তো আমি এনেকৈ লিখিব পাৰো 100 ভাগত 2 হয় নে নহয় গটিকে ইয়াৰে দুটা শূন্য কাটি দিয়ক ইয়াৰে দুটা শূন্য কাটি দিয়ক 60 দুগুণ কিমান 120 টকা কি পাইছে 120 টকা তেও কমিশন মানে বোনাস কমিশন পাইছে তাৰ পিছত যেটো মুঠ যেটো কমিশন যেটো মূল কমিশন ১৬,০০০ বস্তু বেছিছে ১৬,০০০ টকাৰ ১৬,০০০ টকাৰ বস্তু বেছিছে গটিকে ১৬,০০০ টকাৰ এটা কমিশন আছে কিমান আছে 10% কমিশন আছে এটোতো আছে এটোৰ হয়নে নহয় গটিকে ১৬,০০০ ৰ 10% কিমান হ'ব ১৬০০ হ'ব গটিকে ১৬০০ টো ১২০ ৰ লগত যোগ কৰিলে কিমান হ'ব 0 2 7 1 ১৭২০ টকা কি হ'ব তেওঁৰ মুঠ ইনকাম হ'ব তেওঁৰ মুঠ কমিশন হ'ব সৰ্বমুঠ মানে বোনাসে সনাসে সব লগ হৈ কিনে তেও কিমান টকা পাইছে বুলে ১৭২০ টকা পাইছে ঠিক আছে একদম ধুনিয়াকে আপোনালোকে বুজি পাইছে চেক চাওক বাৰু নেক্সট কোৱেশ্চনটো আজি এটো শেষৰ কোৱেশ্চন বাৰু 50টা কোৱেশ্চন হৈ গল আৰু অহা কালিৰে পৰা আমি প্ৰফিট আৰু লছৰ ভিডিও আনিম কিয়নো বহুত গুৰুত্বপূৰ্ণ আছে এটো মানে চেপ্টাৰ হয় প্ৰফিট লছ আৰু প্ৰফিট লছটো ইমান দিঘলীয়া নকৰো জাস্ট কেইটামান ভিডিও বনাই কিনে শেষ কৰি দিম কিয়নো প্ৰফিট লছ কৰিলেও কি আছে তাতে পার্সেন্টেজে কৰিব লাগিব এইবিলাকে মানে কেনেকে এটা কৈছো যেটো আগতে কি আছিল যে 33.33% যদি প্ৰফিট তেনেকে কয় তাৰ মানে আমি গমে পাম যে 3 ভাগৰ 1 হয় নে নহয় সেই প্ৰসেসখিনিৰ কাৰণে আমাৰ পার্সেন্টেজত অকনমান দেৰি গৈছে বাকি প্ৰফিট লছ হওক বা ৰেশিও প্ৰপৰশনাল হওক বা যিখিনি ইন্টাৰেষ্টৰ মেথছ আছে সেইখিনি হওক তাত আমাৰ বেছি টাইম না যায় ঠিক আছে গটিকে চাওক কি দিছে নেক্সট কোৱেশ্চনটো এ সেলম্যান টেক 5% কমিশন অন হিজ টোটাল সেল এন্ড টেক 1% bonus on sale above 50k if he receive above if he receive bonus 1200 then find his total commission মানে অকনমান কোৱেশ্চন টু বেলেগ বহুত বেলেগ নহয় মই কৰি দিছো ধুনিয়াকে বুজি পাব যে এজন বিক্ৰেতাক 5% কমিশন দিয়া হয় আৰু যদি ৫০,০০০ তকৈ ওপৰত বিক্ৰী কৰে তেন্তে 1% বোনাস দিয়া হয় যদি তেওঁৰ মুঠ বোনাস ১২০০ টকা হয় তেন্তে মুঠ কমিশন কিমান হ'ব মানে একদম ধুনিয়াকে বুজি যাওক দিয়ক লাহে লাহে কৈ আছো লাহে লাহে বুজিব কাৰণ স্পিডত গলে বুজি নাপাব প্ৰথম কথা বাকি সব বাদ দিয়ক বোনাস কিমান দিয়ে কাৰণ তেও কি পাইছে বোনাস ১২০০ টকা পাইছে এতিয়া বোনাসটো কেনেকে দিয়ে বুলে বোনাসটো দিয়ে 1% মানে 100 টকাত 1 টকা বোনাস দিয়ে ঠিক আছে ইমানখিনিলৈকে তো বুজি পাইছে যে 100 টকাৰ বস্তু যদি বেচে 1 টকা কি দিয়ে বোনাস দিয়ে এতিয়া চাওক তেও বোনাস কিমান পাইছে বলে বোনাস পাইছে ১২০০ টকা তাৰ মানে কি 1 টকাৰ বস্তু মানে 1 টকাটো যদি বোনাস পাব লাগে তেতিয়া তেও 100 টকাৰ বস্তু বেচবা লাগব যেহেতু তেও ১২০০ টকা বোনাস পাইছে তেও বেচিছে কিমান টকাৰ বলে ১,২০,০০০ টকাৰ হয়নে নহয় ১,২০,০০০ টকাৰ বস্তু বেচিছে তেতিয়াহে ১২০০ টকা বোনাস পাব ইমানখিনিলৈকে ঠিকই আছে আপোনালোকৰ মানে 1 টকা বোনাস পাই 100 টকা বেচলি গতিকে ১২০০ টকা বোনাস পাব কিমান ১,২০,০০০ টকা বেচিলে এতিয়া চাওক যে তেও বস্তু কিমান বেচিছে বলে ১,২০,০০০ টকা বস্তু বেচিছে নহয় এইটো ভুল হ'ব কাৰণ চাওক কি কৈছে আমাক যে
তেও 50,000তকে যেখিনি ওপৰত বেচব সেইখিনিহে বোনাছ দিব তাৰ মানে কি বোনাছ যেহেতু এখিনিত পাইছি যেটো আৰু মূল আছে 50,000 হেতুটো আৰু আছেই হয়নে নহয় যেটো মানে টার্গেট আছে টার্গেট বুলি যাক কোৱা হয় টার্গেট মানে মূল লক্ষ্যটো 50,000 এই 50,000 টো আগতে ফুলফিল কৰিব লাগিব মানুহজনে তাৰ পিছত আৰু 1,20,000 টাকাৰ বেচিছে মানে 50,000 টাকাটো প্ৰথমে বেচিছে তাৰ পিছতে ইনসেন্টিভটো লাগিছে মানে বোনাছটো লাগিছে হয়নে নহয় মানে তেও মুঠ বিক্ৰী কিমান কৰিছে বলে প্ৰথম 50,000 টাকাটো বিক্ৰী কৰিছে তাৰ পিছত আকৌ 1,20,000 কৰিছে সৰ্বমুঠ কিমান বিক্ৰী কৰিছে 1,70,000 টকা বিক্ৰী কৰিছে ঠিক আছে 1,70,000 টকাতেও বিক্ৰী কৰিছে তেতিয়া কি পাইছে 1200 টকা কমিশন পাইছে এতিয়া চাওক 1200 টকা কমিশন পাইছে আমাক হেতু উধা নাই কিমান টকাৰ বস্তু বেচিছে আমাক হেতু উধা নাই খুদিছে কি যে তেওঁৰ মুঠ কমিশন কিমান মুঠ কমিশন মানে কি প্ৰথমতে বোনাছ কমিশন খিনি লাগিব তাৰ পিছত যেটো মেইন কমিশন কি আছিল 5% এই 5% টো এতিয়া ক'ত পাব এই 1,70,000 গোটেতে পাব 5% ঠিক আছে ইমান খিনি লৈকে ওকে এতিয়া ইয়াৰে দুটা শূন্য কাটি দিও 1700 5 গুণ কিমান হ'ব 0 0 7 5 গুণ 35 ৰ 5 8 3 5 1 গুণ 5 3 8 8,500 টকা মানে তেও মানে মেইন জেনারেল হিসাবত কমিশন কিমান পাইছে 8,500 টকা বোনাস হিসাবত কিমান পাইছে বলে 1200 টকা এতিয়া সৰ্বমুঠ কিমান পাব 8,500 আৰু 1200 যোগ কৰিলে কিমান হ'ব 0 0 5 2 7 8 1 9 9,700 টকা কি হ'ব তেওঁৰ মূল ইনকাম হ'ব তেওঁৰ মূল কি হ'ব যেটো কমিশন মূল কমিশনটো কিমান হ'ব তেওঁৰ 9,700 টকা হ'ব মানে প্ৰায় সামথিং 10,000 টকা তেওঁ ইনকাম কৰিছে কি কৰি কিনে তেওঁ সৰ্বমুঠ 1,70,000 টকাৰ বস্তু বেচিছে ঠিক আছে গতিকে বন্ধুসকল আজি আর ভিডিওটো বহুত বিশেষ দীঘলীয়া নকৰো আজি বাৰু আপোনালোকক কোনো ধৰণৰ হোমৱৰ্ক নিদিও কিয়নো হোমৱৰ্ক আৰু যেহেতু অহাকালিৰ ক্লাছটো আমি কিহৰ ওপৰত কৰিম প্ৰফিট লছৰ ওপৰত কৰিম গতিকে তাৰ আগত যদি হোমৱৰ্কখিনি কৰি থাকো তেতিয়া মানে কি এটা যেটো এক্সাইটমেন্ট থাকে তো প্ৰায় মানে ভাল নালাগা হৈছে গতিকে ফুল একদম জোছত অহাকালি আপোনালোকৰ মাজলৈ আহি আছো আজি সেইভাবে ভিডিওটো বহুত দীঘলীয়া কৰা নাই খাটা কৰিছো দিনৰ তুলনাত গতিকে এটা কাম কৰিব খাটা কৰিলে মই কথাটো কও যে এনেকুৱা ধৰণৰ সেম কোৱেশ্চন আপোনালোকে কেইটামান বনাব মানে মই ইয়াতে 5% ধৰিছো আপোনালোকে 5 নধৰিব 15 ধৰক বা দশমিকত ধৰিব পাৰে 12.5 ধৰক বা ধৰক আপোনালোকে 14.27 ধৰিব পাৰে এনেকুৱা ধৰণৰ কিছুমান মানে তাতে ডাটা কেইটা মাত্ৰ বদলাই দিয়ক লিখাখিনি একো বদলাব নালাগে এই ডাটা মেখা বদলাই দিয়ক ইয়াতে মই ধৰিছিলো 50,000 টকা আপোনালোকে 30 কৰি দিয়ক হয়নে নহয় কমিশনটো ধৰি লওক 1200 ধৰিছিলো আপোনালোকে 500 ধৰিব পাৰে এনেকুৱা ধৰণৰ বস্তুখিনি মানে কি জাস্ট ডাটা কেইটা চেঞ্জ কৰি কিনে কোৱেশ্চনটো হেতুই উল্টা পুল্টাকে 4-5 বাৰ মান কৰক তেতিয়া কি হ'ব যেটো কনসেপ্ট মই কৰি আছিলো যোৱা কালিৰে পৰা কমিশনৰ ওপৰত এই কনসেপ্টটো আপোনালোকৰ মনৰ পৰা নাইকিয়া হৈ যাব ঠিক আছে গতিকে বন্ধুসকল আজি আর বহুত বিশেষ দেৰি নকৰো আজি নিশ্চয় আপোনালোকে ভাল পালে ভিডিওটো কিয়নো গোটেইকেইটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় আৰু সহজ হয় ঠিক আছে গতিকে অহাকালি আপোনালোকে সকলোৱে আহিব অহাকালি হ'ব আমাৰ নতুন কনসেপ্ট প্ৰফিট আৰু লছ ঠিক আছে লাভ আৰু লোকসানৰ ওপৰত আমি গণিত কৰিম লাভ কি হয় লোকসান কি হয় লাভ লছৰ পাৰ্থক্য কি হয় ঠিক আছে আটাইখিনি পঢ়িম কেনেকৈ আমি লাভ উলিয়াও কেনেকৈ লোকসান উলিয়াও হয়নে নহয় এইবিলাক আমি ধুনীয়াকৈ পঢ়িম ফুল কনসেপ্ট পঢ়িম কালি ঠিক আছে তাৰ পিছত আমি কোৱেশ্চন লম গতিকে সকলোৱে অহাকালি অনলাইন আহিব আজিলৈ সকলোকে এৰিছো বাই বাই